বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষত এটা দুৰ্যোগৰ সময় হ'ব বুলি ক'লেও ভুল নহ'ব, যিটো সময়ত ভাৰতবৰ্ষত কৰোনা ভাইৰাছত আক্ৰান্ত মানুহৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে, যিটো সময়ত আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই টুইটাৰ যোগেদি সম্পূৰ্ণ ৰাইজক বাৰে বাৰে অনুৰোধ জনাই আছে যে কৰোনা ভাইৰাছে কেতিয়াও সাম্প্ৰদায়িক নিচিনে, কৰোনা ভাইৰাছে অকল মাথো জানে যদি সেইটো মানুহক, কৰোনা ভাইৰাছে কেতিয়াও ৰং মানুহৰ বৰণ কেতিয়াও নিচিনে নাজানে। তথাপিও ভাৰতবৰ্ষত কৰোনা ভাইৰাছক লৈ ইমান সাম্প্ৰদায়িক কিয়? কালিৰ পৰা মহাৰাষ্ট্ৰৰ পালঘৰৰ এটা ভিডিঅ' ভাইৰেল হৈ আছে। সেইটো ভাইৰেল ভিডিঅ'টো যিকোনো মানুহে চালে তাৰ গাৰ নোম থিয় হৈ যাব। এনেকুৱা এটা ভয়াৱহ কাণ্ড সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ পালঘৰত। কিন্তু কিয় এনেকুৱা এটা নিৰ্লজ্জ ঘটনা মহাৰাষ্ট্ৰৰ পালঘাটত সংঘটিত কিয় হ'ল? নিৰ্দয়ীভাৱে দুজন সাধু আৰু সেই সাধুৰ এজন ড্ৰাইভাৰক অতি নিৰ্মমভাৱে লাঠি কোব শিলগুটিৰে কোবাই কোবাই হত্যা কৰা হৈছে, যিটো মানৱ সমাজৰ কাৰণে এটা নিৰ্লজ্জ ঘটনা বুলি ক'লেও ভুল কোৱা নহ'ব। আমাৰ মানৱ সমাজ কিয় ইমান নিৰ্দয় হৈ আছে? আৰু এটা নিৰ্লজ্জ ঘটনা যে সেই ঘটনাটো সংঘটিত হোৱাৰ সময়ত মহাৰাষ্ট্ৰৰ পুলিচো উপস্থিত থকা দেখা গৈছে সেই ভিডিঅ'টোত। কিন্তু সেই পুলিচ অৰ্থাৎ ভাৰতবৰ্ষৰ আটাইতকৈ ষ্ট্ৰং পুলিচ বুলি ক'লে মহাৰাষ্ট্ৰৰ পুলিচক বুজোৱা হয়। অৰ্থাৎ সেই ৰাজ্যৰ পুলিচ তাত উপস্থিত থকা স্বত্বেও তাত কিয় ইমান নিৰ্মমভাৱে সেই দুজন সাধু আৰু এজন ড্ৰাইভাৰক হত্যা কৰা হ'ল? এই ভাইৰেল ভিডিঅ'টো চালে মহাৰাষ্ট্ৰৰ পুলিচৰ সম্পূৰ্ণভাৱে নাকামিয়াবিটো দেখা যায়। আৰু মহাৰাষ্ট্ৰৰ চৰকাৰৰ কোৱা মতে সেই ঘটনাটো সংঘটিত হোৱাৰ লগে লগে প্ৰায় 101জন মানুহ গ্ৰেফতাৰ কৰা হৈছে বুলি মহাৰাষ্ট্ৰৰ চৰকাৰৰ কথা। এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্ন এইটো যে ভাৰতবৰ্ষৰ একাংশ ৰাইজে ভাৰতবৰ্ষত সংঘটিত হোৱা যিকোনো ঘটনাৰ মাজতে সাম্প্ৰদায়িক কিয় বনাই লয়? অৰ্থাৎ এই একাংশ ৰাইজে অকল সাম্প্ৰদায়িকটোৱে জানে নেকি? যিটো সময়ত মহাৰাষ্ট্ৰ চৰকাৰৰ তৰফৰ পৰা বাৰে বাৰে কৈ আছে যে এই ঘটনাটো কোনো সাম্প্ৰদায়িক ঘটনা নহয়। এই ঘটনাটো অৰ্থাৎ এই নিৰ্লজ্জ ঘটনাটো সংঘটিত হোৱাৰ এটাই কাৰণ, সেইটো হ'ল ভুৱা প্ৰচাৰ। আৰু এই ভুৱা প্ৰচাৰৰ কাৰণতে একাংশ ৰাইজে অৰ্থাৎ একাংশ নিৰ্দয়ী ৰাইজে এই ঘটনাটো সংঘটিত কৰিছে। আৰু সংঘটিত হোৱা ঠাইটো আদিবাসী মানুহৰ ঠাই বুলি কোৱা হৈ আছে। কিন্তু দেখা গৈছে যে ভাৰতবৰ্ষৰ একাংশ ৰাইজে অৰ্থাৎ সেই ৰাইজৰ ভিতৰত পলিটিচিয়ানৰ পৰা আৰম্ভ কৰি বলিউড চেলিব্ৰিটি আনকি কিছুমান মিডিয়া পৰ্যন্ত ইয়াক সাম্প্ৰদায়িক বনোৱাৰ কাৰণে কোনো পধ্যেই নিজক কম হৈ থকা নাই। অৰ্থাৎ সাম্প্ৰদায়িক বনোৱাৰ কাৰণে সম্পূৰ্ণভাৱে লাগি আছে। কিন্তু কিয় সাম্প্ৰদায়িক? অৰ্থাৎ কিছুমানে ইনডাইৰেক্টলি কৈ আছে হিন্দু মুছলিম, আকৌ কিছুমানে ডাইৰেক্টলি ইউটিউব চেনেলৰ যোগেদি বা কিছুমান মিডিয়াৰ যোগেদি ইয়াক হিন্দু মুছলিম বনোৱাৰ সম্পূৰ্ণভাৱে প্ৰচেষ্টা চলাইছে। আৰু ছ'চিয়েল মিডিয়াৰ যোগেদিও ইয়াক সাম্প্ৰদায়িক বনাবলৈ সম্পূৰ্ণভাৱে প্ৰয়াস কৰা দেখা গৈছে। যিটো সময়ত ভাৰতবৰ্ষ সম্পূৰ্ণভাৱে এটা সংকটজনক অৱস্থাত পৰি আছে, যিটো সময়ত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে অনুৰোধ কৰি আছে যে ভাৰতবৰ্ষৰ কোনো ৰাইজে যাতে সাম্প্ৰদায়িক নহয়, কাৰণ কৰোনা ভাইৰাছে কোনো সাম্প্ৰদায়িক মানুহক নিচিনে। কৰোনা ভাইৰাছে যদি জানে সেইটো মানুহ। আৰু সেইটো সময়তে ভাৰতবৰ্ষৰ কিছুমান পলিটিচিয়ানে ইয়াক সম্পূৰ্ণভাৱে সাম্প্ৰদায়িক বনাবলৈ কিয় চেষ্টা চলাইছে? সেয়েহে মোৰ বিনম্ৰভাৱে অনুৰোধ ভাৰতবৰ্ষৰ আনকি আমাৰ অসমৰ সকলো ৰাইজলৈ যে আপোনালোকে যিকোনো বস্তু অতি সহজে সাম্প্ৰদায়িক নকৰি তাৰ উপযুক্ত ভাল পদ্ধতিৰে সেই বস্তুটো সলভ কৰাৰ প্ৰয়াস কৰক, অৰ্থাৎ সলভ কৰক। আৰু আহক আমি সকলে আমাৰ ভাৰতবৰ্ষ আৰু আমাৰ অসম এই সংকটজনক অৱস্থা অৰ্থাৎ কৰোনা ভাইৰাছৰ পৰা আমাৰ অসম আমাৰ ভাৰতবৰ্ষখন যাতে সম্পূৰ্ণভাৱে মুক্ত হয়, তাৰ কাৰণে আহক আমি সকলে যথাযথভাৱে চেষ্টা কৰোঁ। অৰ্থাৎ সম্পূৰ্ণভাৱে আমাৰ ভাৰতবৰ্ষখনক কৰোনা ভাইৰাছৰ পৰা মুক্ত ৰখাৰ চেষ্টা কৰোঁ।